না বাবাহঁত মই বাবাহঁতৰ লগত কথা পাতি লওঁ বুলেট কাক লাগিব এইফালে কাক লাগিব বুলেট হাত দাঙি দে তই না ইয়াৰ ইণ্টাৰভিউ এটা ল'ব লাগিব এই বাবা তই লাজ নকৰিবি তো বুলেট মই দিম কিন্তু তই হাত নাদাঙিবি বাবা তোৰ বয়স হোৱা নাই আৰে বাবা উঠ চেপিলে গাখীৰ ওলাই এই ল'ৰাই আকৌ মোক বুলেট বিচাৰে তাত তৰিকা নাপায় তো মেট্ৰিকত কি ডিভিজন পাইছ তই কি ডিভিজন ছেকেণ্ড ডিভিজন নহ'ব ফাৰ্ষ্ট ডিভিজন পাব লাগিব কিমান আছে ফাৰ্ষ্ট ডিভিজন পোৱা ঠিক আছে হ'ব তা মই বুলেটখন তহঁতিক দিম কিন্তু বুলেটত গাৰ্লফ্ৰেণ্ড উঠাব নোৱাৰিবি তো বুলেটখনত যদি তহঁতি গাৰ্লফ্ৰেণ্ড উঠাও দেন মই এমট্ৰনক কৈ এটা টেকন'লজি ইউজ কৰিছোঁ যে এই টেকন'লজিটোত কি হ'ব যিসকলে মিছা কথা কৈ গাৰ্লফ্ৰেণ্ড উঠায় যেতিয়াই গাৰ্লফ্ৰেণ্ড উঠাব মই দিয়া বুলেটখনে চিঞৰ মাৰি দিব যে মামা বুলেট তো তহঁতি কিন্তু বাচিব নোৱাৰিবি যেতিয়াই গাৰ্লফ্ৰেণ্ড বহিব তেতিয়াই মামা বুলেট বুলি চিঞৰ মাৰি দিব আৰু তেতিয়া মানুহে বুজি পাব যে ই বেটাই গাৰ্লফ্ৰেণ্ডক লৈ আহিছে আৰু লগে লগে লাইচেন্সখন কেঞ্চেল কৰি দিয়া হ'ব এতিয়া আকৌ বুলেট লাগিব নে নালাগে ঠিক আছে হ'ব চৰ্ত যদি মঞ্জুৰ আছে মই দি দিম যা কি বাবা আগত আরে বাবা তহঁতে সাউন্ডটো কৰাই দে না কিমান ক'ব লাগে অলপ ৰৈ দে ইহঁতৰ কিবা সাউণ্ডৰ গণ্ডগোল হৈ আছে